হাই গাইজ, যিহেতু লকডাউনৰ বতৰ সকলোৱে ঘৰতে আছে, ময়ো ঘৰতে আছোঁ। যিহেতু লকডাউন বৰ্তমান 3 মে'লৈ বাঢ়ি গৈছে, সেইখিনি সময়ত আমাৰ বহুত লোকৰ বহুত নানান ধৰণৰ সমস্যা হ'ব পাৰে। যেনে যিবিলাক দুখীয়া দৰিদ্ৰ লোক আছিল, তেনে লোকৰ বাবে ক'তো কাম বন কৰিব পৰা নাই। তেওঁলোকে ক'ৰ পৰা উপাৰ্জন কৰি ক'ৰ পৰা ধৰি লওক বজাৰ সমাৰ কৰি আনি খাব। কিন্তু তেওঁলোকৰ চলিব লগা এটা উপায় আমি দিব লাগিব। যেনে আপুনি দিয়ক চাউল দালি মিঠাতেল দি দিয়ক, আৰু যি পায় ময়ো দিলোঁ ঠিক তেনেদৰে যি পাওঁ মোৰ ফালৰ পৰা মই যিমানখিনি পাৰোঁ মই সহায় কৰিম। আপুনি মই অকল সহায় কৰিলে হ'ব জানো? আমি গাঁৱৰ যিবিলাক ধৰি লওক চাকৰিয়াল আছে আৰু তেওঁলোকেও সহায় কৰিব লাগে। অকল আমি সহায় কৰিলেতো নহয়, কাৰণ অকল আমি জীয়াই থাকিব বিচাৰিলে নহ'ব। আমি সকলোৱে জীয়াই থাকিব লাগিব, কাৰণ এই মহামাৰীৰ বিৰুদ্ধে আমি সকলোৱে একেলগে যুঁজ কৰি আছোঁ আৰু যুঁজ কৰিয়ে থাকিম। কাৰণ এতিয়া কিছুমান জেগাত এনেকুৱা হৈ গৈছে যে একেবাৰে দৰিদ্ৰ লোক আছে, তেওঁলোকক কোনো ধৰণৰ সাহাৰ্য পোৱা নাই। তেওঁলোকৰ একদম অৱস্থা বেয়ালৈ গৈছে আৰু। কিন্তু তেনে লোকক ওচৰৰে কোনোবাই যেনেধৰণে পায় তেনেধৰণে সহায় কৰিলে নিশ্চয় তেওঁলোকো অলপ আনন্দ পাব যে বিপদৰ সময়ত এওঁলোকে আমাক অলপ সহায় কৰিছিল। কিন্তু আমাৰ এতিয়া কিছুমান লোকে কিছুমানক ৰং চাই আছে, কিন্তু সেইটো বেয়া কথা। আৰু চাওক, আমাৰ চৰকাৰৰ পৰা এটা ভাল উপায় দিছে। যিবিলাকৰ ৰেচন কাৰ্ড আছে তেওঁলোকৰ বাবে চাউল দিছে, আৰু যিবিলাকৰ ৰেচন কাৰ্ড নাই তেওঁলোকৰ বাবে 1000কৈ টকা দিয়া হৈছে। কিন্তু আমাৰ সেইবিলাক পইচা কোনবিলাক লোকে পাই আছে? এতিয়া এনেকুৱা হৈ আছে, কিছুমান জেগাত নাপাবলগীয়া পাই আছে, পাবলগীয়া নাই পোৱা। কিন্তু এনেকৈ হ'লে নহ'ব। আমাৰ যিবিলাক বিষয়ববীয়া আছে তেওঁলোকে চাওক ভালদৰে, চাই কেনে যিবিলাকে পাবলগীয়া যোগ্য তেওঁলোকক গৈ দিয়ক। ঘৰত 1000 টকা দিছে, 1000 টকাই দিয়ক, তাৰ পৰা যাতে নকমে আৰু। দিয়কচোন বাৰু, নকমেই, দিবই, সেইটো জানো মই। কিন্তু এতিয়া আজি মই নিউজত চালোঁ যে কিছুমান জেগাত কি কৰিছে, 1000 টকাৰ পৰা 200 টকা কোনোবাই কাটিছে, কোনোবাই 100 টকা কাটি ৰাখিছে। কিন্তু এইবিলাক কিয় কৰিব লাগে? আৰে আপোনালোকে বিষয়ববীয়া হিচাপে আছে কাৰণে আপোনালোকক দিছে চৰকাৰে টকাটো হাতত। আপোনালোকে ভালদৰে বিলাই দিয়ক, আপোনালোকৰো নাম হ'ল, লগতে চৰকাৰখনৰ নাম হ'ল। কিন্তু এতিয়া আপোনালোকে কি কৰি আছে? এইটো একদম বেয়া কাম কৰি আছে। এইটো কাটিব নালাগে একদম, কাৰণ 1000 টকাহে দিছে। 1000 টকাটো ভাবি চাওক, আজি এতিয়া কিমান আৰু নাই কমেও 15 দিন আছে। 15 দিনৰ কাৰণে 1000 টকাতে জানো চলিব পাৰে? কোনো কাৰণতে নোৱাৰে। সেইকাৰণে তেওঁলোকক গোটেই 1000 টকাটো দিলে ভাল আছিল। চাওক, 1000 টকাটো যে দিছে, সেই 1000 টকাটো একচুৱেলি ডিভাইড কৰা টকা নহয় যেন 900 টকা তেওঁলোকক দিম, 100 টকা আমি ল'ম। কিন্তু কিছুমান জেগাত এইটো হৈ আছে যে 900 টকা দিছে, 100 টকা লৈছে আৰু নিজে। নেক্সট কি কৰি আছে, আৰু কিছুমান ৰিটেইলাৰ কিছুমান গাঁৱত শুনিছোঁ আৰু মই যে এজন মানুহক আমাৰ চৰকাৰৰ নিয়ম হিচাপেৰে 5 কেজিকৈ চাউল দিয়া হয়। কিন্তু কিছুমানে কি কৰি আছে, 4 কেজি দিছে, কাৰোবাক 4.5 কেজি দিছে। কিন্তু 1 কেজি, আধা কেজি কাটি আপুনি কি পাব? সেই চাউলটো কি কৰিব? আপুনি কাটি আছে, কি কৰিব আপুনি? আৰে বিপদৰ সময় চৰকাৰে দিছে, আৰে সকলোকে চলাই দিয়ক না সমানে। যে অকল আপুনি মই চালে নহ'ব আৰু, সকলোকে সমান চকুৰে চাব লাগিব। যে সকলোৱে যিহেতু মহামাৰী কৰোণাৰ বিৰুদ্ধে যুঁজ কৰি আছে ন, তেওঁলোকৰ বাবে আমি বুজিব লাগিব, আপুনিও বুজিব লাগিব, আমি সকলোৱে বুজিব লাগিব, হয়নে নহয়? কিন্তু এইবিলাক মাজতে কাটা কুটা কৰি থকাটো বেয়া কথা। কাৰণ চাওক, দুখীয়া ৰাইজ যি চৰকাৰে দিছে, পাইছে, পাব লাগে সকলোৱে, হয়নে নহয়? আপোনাক চাওক, আমাক চৰকাৰে কি দিয়া নাই? কাৰ্ড থকাবিলাকক দিছে চাউল, নাইকিয়াবিলাকৰ কাৰণে টকা। আৰে আপোনালোকে মাজত এইবিলাক কৰি বদনামটো কিয় দি আছে চৰকাৰক বাৰু? এইটো আমি নিবিচাৰোঁ, গম পাইছে? চৰকাৰৰ বদনাম হোৱাটো আমি নিবিচাৰোঁ। কাৰণ চৰকাৰে দিয়াত দিছে, আপোনালোকে কিবা খেলি মেলি কৰিছে। সেইকাৰণে আপোনালোকক যিসকল বিষয়ববীয়া আছে তেওঁলোকক কৈছোঁ যে তেওঁলোকে ভালদৰে চকু কাণ দি চাওক যে তেওঁলোকৰ গাঁৱত কেনেধৰণৰ মানুহ আছে, যিবিলাকে পাবলগীয়া যোগ্য তেওঁলোকক ভগাই দিয়ক। ইমানকে কৈ মই আজি মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ। শেষত মোৰ অসমবাসী ৰাইজক এটাই অনুৰোধ জনাওঁ যে তেওঁলোকে
ঘৰতে থাকক, সুৰক্ষিত থাকক। কিবা বিশেষ কামতহে বাহিৰলৈ যাব, ঘূৰি আহি ঘৰত চাবোন পানী নাইবা হেণ্ড ৱাছেৰে দি আপোনাৰ হাতখন পৰিষ্কাৰ কৰি ৰাখক। লগতে নিজেও সুৰক্ষিত থাকক, আনকো সুৰক্ষিত কৰি ৰাখক। ধন্যবাদ। জয় আই অসম। চাবোন পানী নাইবা হেণ্ড ৱাছেৰে দি আপোনাৰ হাতখন পৰিষ্কাৰ কৰি ৰাখক। লগতে নিজেও সুৰক্ষিত থাকক, আনকো সুৰক্ষিত কৰি ৰাখক। ধন্যবাদ। জয় আই অসম। 3 বস্তা ললেই জানা